নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। আৰু মই মঞ্জুতিয়া মোৰ ব্লগলৈ পুনৰ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে ৰাতিপুৱাৰ সময়ৰ চাহ, গাখীৰ চাহ বনালোঁ আৰু লগতে বনালোঁ মই ৰুটি, আৰু এইখিনি খাই বৈ হৈ গ'ল ৰাতিপুৱাৰ গোটেইখিনি কাম। তাৰপিছত মই অলপমান শাক ছিঙিবলৈ মই বাহিৰলৈ গ'লোঁ বাৰীত, আৰু শাক ছিঙি পেলাই আনি ধুনীয়া এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টি চাই কেনে পালে। বলক তেতিয়াহ'লে ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। এয়া আমাৰ মৰিচা শাকৰ ডাঠা দিয়া বিলাহী দি বনোৱা মগু দালিখন হৈ গ'ল। এটা বুটৰ দালি দি দিছোঁ। সৰু ছাগলখিনি বেঙেনা মানে সৰু ধৰিব বেঙেনাটো পানীৰ লগত ফ্ৰাই কৰিছোঁ। চালনীত ধুনীয়াকৈ ধুই মেলি থৈ দিছোঁ, আৰু ইফালে বেঙেনা ভজা কেৰাহীটোতে হেৰি কৰিলোঁ, পিঁয়াজ দি পেলাই তেল দি পেলাই ঢেকীয়াখিনি দি দিওঁ, আৰু লগতে কাটি লৈছোঁ আলু কাটি লৈছোঁ, আৰু কেইটামান দিওঁ বুট, আৰু বুট আৰু আলুৰ লগত ভজা ঢেকীয়াৰ আমাৰ ভাজিখন হৈ গ'ল। চাওক, আৰু আমাৰ আজি চিম্পুল ভাত হৈ গ'ল। এয়া মগু দালি ডাঠা দিব নোহোৱা, কণী বইল এটা দিছোঁ, নেমু, বেঙেনা আলু ফ্ৰাই, আৰু ইয়াত ঢেকীয়া, বুট আৰু আলুৰ ভাজি।